নমস্কাৰ। দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ জনাৰ্দন দেৱগোস্বামীৰ এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ শিৰোনামা পৰমাত্মাৰ স্থান। মই সংগীতা শৰ্মা। পৰমাত্মাৰ স্থান মই আহিছোঁ, শুক্ৰ শোণিত মজ্জা বুকুত বান্ধি, মদ মাংস অস্থিও তব সপ্তধাতু লগত লৈ, মৃত্তিকা বায়ু অগ্নি তেজু আকাশ পঞ্চভূতত সাৰথি কৰি, পৰিচিত হওঁ ভৌতিক দেহ বুলি, ই কিন্তু নিৰ্জীৱ স্বভাৱাপন্ন চৈতন্যৰূপী পৰম পুৰুষৰ চৈতন্য শক্তিয়ে স্বতন্ত্ৰ হওঁ। চৈতন্যৰূপে বিভিন্ন স্থান, বিভিন্ন শক্তিৰ অৱস্থান কৰোঁ, শৰীৰে কাৰ্য সম্পন্ন কৰোঁ। পৃথিতত্বৰ মূলাধাৰা চক্ৰ গুহ্য দিশে, জলতত্বৰ স্বাধিষ্ঠান লিংগমূলে, নাভিমূলত অগ্নিতত্ত্ব মণিপুৰ চক্ৰময়, অনাহত চক্ৰ হৃদয়ত বায়ুতত্ত্বৰ স্থান, বিশুদ্ধ চক্ৰ আকাশতত্ত্বৰ কণ্ঠৰেখত, ললাটত আজ্ঞাচক্ৰ, পঞ্চ তন্মাত্ৰ তত্ত্ব ইন্দ্ৰিয় তত্ত্ব চিত্ত ও মনৰ নিৱেশ, উদ্ধত জ্ঞান চক্ৰময় অহং তত্ত্বৰ স্থান, ব্ৰহ্মাৰূপে জানিবা শতদল চক্ৰ, তাৰ মাজতে মহত্তত্ত্বৰ স্থান, মহাশূন্যত মই সহস্ৰ চক্ৰ, প্ৰকৃতি পুৰুষময় পৰমাত্মাৰ স্থান। ধন্যবাদ।